শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ বৰা চাউলৰ নিমখীয়া পিঠা বা পকোৰা। এতিয়া মই চাউলখিনি মিক্সিত অকণমান পানী দি খুন্দি ল'ম। পানীখিনি প্ৰয়োজন মতে দিব লাগিব আৰু কমকৈ। পিঠাগুড়িখিনি এইদৰে মই মিক্সিত পানী দি পেলাই খুন্দি ল'লোঁ। ইয়াত মই আদা, জলকীয়া, হালধি, প্ৰয়োজন মতে নিমখ, এতিয়া মই তেল গৰম হোৱাৰ পিছত পিঠাখিনি ভাজি ল'ম। এতিয়া পিঠাখিনি ভজা হৈ গৈছে। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।